হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেল অসমীয়া নাৰী দীপমণিলৈ স্বাগতম। বন্ধুসকল, আপোনালোকে বাৰু মোৰ চেনেলটো কিয় ছাবস্ক্ৰাইব কৰি নিদিয়ে? হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেল অসমীয়া নাৰী দীপমণিলৈ স্বাগতম। বন্ধুসকল, আজি আপোনালোকক প্লিজ কৈছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বৰ আশাৰে বাট চাই থাকোঁ। চেনেলটো কিয় ছাবস্ক্ৰাইব নকৰে? কৰি দিবচোন। আপোনালোকৰ প্ৰেৰণা পালেহে মই জীয়াই থাকিব পাৰিম। মোক কাম কৰিবলৈ শক্তি লাগিব, মনত উৎসাহ বাঢ়িব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই এটা সাধাৰণ সৰু এটা টিপছ দিম। সেই টিপছটো হৈছে কি, মই টিপছটো আপোনালোকক বনাই দেখুৱাম। এটা সৰু টিপছ। বন্ধুসকল, মই আপোনালোকক যিটো টিপছ দিম, আপোনালোকে টিপছটো মন দি শুনিব। মই পুনৰ এটা খালী পাত্ৰ লৈছোঁ। এটা খালী পাত্ৰ লৈছোঁ। আগৰ দৰে একেধৰণৰ খালী পাত্ৰ এটা লৈছোঁ। এই পাত্ৰটোত মই এতিয়া কি দিম? অলপ কলগেট দিম। আপোনালোকে কলগেট সকলোৱে চিনি পায়। এইটো কলগেট দিছেনে? এইটো কলগেট। এই কলগেটটো মই এই পাত্ৰটোত অলপমান ল'ম। চাবচোন, মই এই পাত্ৰটো অলপমান কলগেট ল'লোঁ। দেখিলেনে? এই পাত্ৰটোত কলগেট অলপ ল'লোঁ। লৈ পেলাই তাতে মই পুনৰ অথনি এটা টেঙা কাটিছিলোঁ নহয়, তাৰ এফাল আছে। এইফাল টেঙা মই তাত চেপি দিম। চাবচোন, দিছে? কলগেটটোত মই কি কৰিছোঁ? টেঙা চেপি দিছোঁ। আৰু অলপ সৰহকৈ চেপি দিওঁ। এতিয়া কি কৰিলোঁ? মই কলগেটত টেঙা চেপি দিলোঁ। চেপি পেলাই এটা মিশ্ৰণ বনাম। এৰিছে, মিশ্ৰণ বনাইছোঁ। এইটো এটা মিশ্ৰণ বনাইছোঁ। এয়া চাওক, মিশ্ৰণ বনালোঁ। এতিয়া কি কৰিলোঁ? প্ৰথমতে পাত্ৰটোত অকণমান কলগেট দিলোঁ। কলগেট দি পেলাই কলগেটখিনিতে মই কি কৰিলোঁ? অলপমান নেমু চেপি দিলোঁ। নেমু চেপি পেলাই কি কৰিলোঁ? এইখন চামুচখনে মই ঘুটি দিলোঁ। এইটো এটা মিশ্ৰণ হ'ল নেমু আৰু কলগেটৰ। আৰু আপোনালোকে কি কৰিব? এডাল ব্ৰাছ ল'ব। এডাল ব্ৰাছ দেখিছেনে? এডাল ব্ৰাছ ল'ব। ব্ৰাছডাল তিয়াই লৈ আপোনালোকৰ হাতৰ এই এনেকৈ ধৰক, এই নখবিলাকত এই ব্ৰাছডালে এই কলগেট আৰু নেমুৰ মিশ্ৰণটোৱে চাফা কৰিব। আনকি আপোনালোকৰ ভৰিকেইটাও চাফা কৰিব। ভৰি গোৰোহা চোৰোহাৰ পৰা ধৰি গোটেই ভৰি দুখন নখে চখে এই ব্ৰাছডাল দি পেলাই তিয়াই এই কলগেট আৰু নেমুৰ মিশ্ৰণে চাফা কৰিব। দেখিব ভৰিকেইটা সুন্দৰকৈ জিলিকি পৰিছে। যেনেকৈ অভিনেতা অভিনেত্ৰীসকলে
ভৰিত কিবা ব্যৱহাৰ কৰে, তেওঁলোকৰ ভৰি হাতৰ নখ চখ বৰ জিলিকি থাকে। ঠিক তেনেকৈ আপোনালোকেও কলগেট আৰু নেমুৰ মিশ্ৰণটো এনেকৈ এডাল ব্ৰাছ তিয়াই তিয়াই গোটেই ভৰিকেইটা চাফা কৰিব আৰু নখকেইটা চাফা কৰিব আৰু হাতৰ নখ চখ চাফা কৰিব। আপোনালোকৰ হাতৰ নখ ভৰি একদম সুন্দৰকৈ চাফাকৈ জিলিকি থাকিব। এনেকৈ আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন কৰিবচোন। আপোনালোকৰ ভৰি হাত আইনাৰ দৰে চিকচিকীয়া হ'ব। কি দিলোঁ মই? কলগেট আৰু নেমুৰ মিশ্ৰণ। এইটো আপোনালোকে নাপাহৰিব। এনেকৈ মই এডাল তিয়াই ল'লোঁ। মই এডাল তিয়াই ল'লোঁ। তিয়াই লৈ পেলাই এতিয়া মই আপোনালোকক দেখুৱাম। এইটো মোৰ নখ, দেখিছেনে? মোৰ নখটো মই চাফা কৰিছোঁ। এনেকৈ নখটো চাফা কৰিছোঁ। কিমান ধুনীয়া এটা মিশ্ৰণ দি পেলাই মই কি কৰিছোঁ? নখটো চাফা কৰিছোঁ। এতিয়া মই নখটো আপোনালোকক দেখুৱাম। চাওকচোন মোৰ নখটো কিমান ধুনীয়াকৈ জিলিকি গৈছে, দেখিছেনে? নখটো কিমান ধুনীয়াকৈ লেতেৰা হৈ আছিলে, জিলিকি গৈছে, দেখিছে? এই নখটো ধুনীয়াকৈ জিলিকি গৈছে। গতিকে এনেকৈ আপোনালোকে কৰিব। ভৰিয়ে হাতত মানে আৰু হাতৰ এইবিলাকত লগাব পাৰিব আৰু ভৰি গোৰোহাই চোৰহাই গোটেই ভৰিখনতে লগাব পাৰিব, তলুৱাই চলুৱাই আৰু নখত লগাব পাৰিব। এডাল ব্ৰাছ ল'ব, কিন্তু নাপাহৰিব। কলগেট আৰু নেমুৰ মিশ্ৰণত এডাল ব্ৰাছ ল'ব, ব্ৰাছেৰে চাফা কৰিব। যদি আপোনালোকক এই টিপছটো মই দিছোঁ, আপোনালোকে কি কৰিব? মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰটো কৰিবই। লাইক শ্বেয়াৰ কৰোঁতে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব, তেতিয়াহে মোৰ ধৰক এতিয়া আকৌ নতুনকৈ যিবিলাক ভিডিঅ' দিম, সেই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব আপোনালোকে। মোৰ চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ, হাতযোৰ কৰি কৈছোঁ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ।